গৰকাতে ভৰি থৈ চকুনো জাগালি লৈ মাকুনো সৰি সৰি মাকুনো সৰি সৰি পৰে। স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভ্লগলৈ। আমি বৰ্তমান আছোঁ কি শিল্পগ্ৰামত আছোঁ। আজি আপোনাৰ পংকজদাৰ মাহিতা নামৰ ঢোলৰ কিতাপ এখন উন্মোচন হ'ব আৰু লগতে ইয়াতে সাংস্কৃতিক মঞ্চৰ কৰ্মশালা চলি আছে। এয়া আছে হিমাংশু আমাৰ কিশলয়, এয়া আছে শৰ্মাদা। চাই থাকক আপোনালোকে ভিডিঅ'টো, এই কেনেকৈ কি হয় দেখাই আছোঁ। এয়া আলোচনা চলি আছে বৰ্তমান। এই ৰঞ্জন দা, এই আমাৰ সমীৰ। প্ৰাণ ক'ত গ'ল? প্ৰাণ প্ৰাণ আপোনালোকে দেখি ৰাখে বাঁহৰ তলত পথাৰৰ মাজত ঢোল বজাই থকা তিনিজন ল'ৰা। এই বাঁহৰ তলত পথাৰৰ মাজত একদম ভাইৰেল হৈ থাকে ফেচবুকত। প্ৰাণ, সমীৰ আৰু এজন নাই, বাঁহী বজোৱা এজন আৰু কংকন। কংকন নাই, বাকী এই দুজন আছে। ইয়াক দিছোঁ, ইয়াক ঐ কি ইয়াৰ নামটো কি আছিল? অনুৰাগ। বিশেষ কথা নকওঁ, যিহেতু মাহিতা এক ঢোল শিকাৰ প্ৰাথমিক হাত পুথি। মনত গুজৰি গুমৰি থকা কিছুমান কথা বা আজি মোৰ ইমান বছৰৰ অভিজ্ঞতাৰে যিসমূহ বিষয়ক লৈ, যিসমূহ সৰু সৰু খুঁটি নাটিক লৈ ইমান দিনে মই নিজেই কিছু অসুবিধাৰ সন্মুখীন হৈ আহিছিলোঁ, সেই অসুবিধাসমূহ যাতে ভৱিষ্যত প্ৰজন্মক কিছু পৰিমাণে হ'লেও সকাহ দিব পাৰি, আৰু সেই উদ্দেশ্যে আচলতে মাহিতা প্ৰস্তুত কৰি উলিওৱা হৈছে। আৰু আশা কৰিছোঁ মাহিতাই নতুন প্ৰজন্মক কিছু পৰিমাণে হ'লেও সকাহ দিব, সহায় কৰিব। আৰু মই সকলোকে জনাব বিচাৰোঁ যে যিহেতু ঢোলৰ হাত পুথি, তাৰ অৰ্থ এইটো নহয় যে কেৱল ঢুলীয়াসকলেহে তাৰ পৰা উপকৃত হ'ব। আচলতে নহয়, নাচনীসকলেও খুব সমানেই উপকৃত হ'ব। এইটো কাৰণেই যে তাত কিছু সৰু সৰু বিষয় সন্নিৱিষ্ট কৰা হৈছে। যেনেদৰে আমি খোলৰ খিত দিত ধেই দাওঁ, খোলৰ আমি বোলকেইটা জানো খিত দিত ধেই দাওঁ, ঠিক তেনেদৰে আমি কওঁ যে খিত টাটা খিতি খিত খিত টাটা খিতি দিত টাটা খিতি দিত দিত টাটা খিতি ধেই টাটা খিতি ধেই ধেই টাটা খিতি দাওঁ টাটা খিতি দাওঁ দাওঁ টাটা খিতি। আমি খোলৰ বোলসমূহ খিত দিত ধেই দাওঁ বুলি গম পাই জানো, আৰু সেইকাৰণে আমি খোলৰ বোলবোৰ সকলো একেই কওঁ, খিত টাটা খিতি খিত খিত টাটা খিতিয়ে কওঁ। কিন্তু আমি ঢোলৰো জানো যে ঢোলৰ পৰা আমি কি শব্দ পাওঁ, ডাওঁ ডেছ ঘেন খিত ধিন, এইকেইটা শব্দ পাওঁ বুলি আমি জানো। আৰু আমি জনাৰ পিছতো আমি কি কৰোঁ, আমি সকলোৱে আমি ঢোলৰ বোলবিলাক আমি যাৰ মুখত আমি যেনেদৰে আমি তেনেদৰেই কওঁ। আচলতে তাৰ ওপৰত আমি কোনোদিনেই সূক্ষ্মভাৱে বিশ্লেষণ কৰাৰ আমি চেষ্টা কৰা নাই বা কৰিবলৈ যত্ন কৰা নাই। গতিকে তেনেসমূহ বিষয়ক লৈ আচলতে মাহিতাখন প্ৰস্তুত কৰা হৈছে। গতিকে মই বিশেষ কথা নকওঁ, আমাৰ মঞ্চত উপবিষ্ট আটাইকেইজন মোৰ সন্মানীয় ব্যক্তিৰ হাতেৰেই মাহিতা উন্মোচন কৰিবলৈ আগবাঢ়িছোঁ, আৰু তেখেতসকলক মই মাহিতাখন উন্মোচন কৰিবলৈ আগবঢ়াইছোঁ। এই ক্ষেত্ৰত আমাৰ BR পাব্লিকেশ্যনছৰ স্বত্বাধিকাৰী আমাৰ গকুল কলিতাদাই সহায় কৰিব। সকলোকে মই মাহিতা আগবঢ়াই দিবৰ বাবে অনুৰোধ জনাইছোঁ। ৰঙালী ঐ বিহুৰে কথা খুজিমে মহাজনৰ ধান। ৰৈ কান্দে কুলিটি গৈ বাবা গৈ ধুবুৰী শদিয়াৰে বজাৰত বেচিনো গৰু গাড়ী সাজিছিলো বিহু দেৱী
পাতে মোৰ নাচনী পাতে মোৰ নাচনী বিহুৰে বিৰিণা পাত বিহু থাকে মানে বিহুকে বিনাবা বিহুকে বিনাবা বিহু গলে বিনাবা বিহু গলে বিনাবা ইতিমধ্যে আপোনালোকে দেখিলে ইমান ধুনীয়া এটা পৰিৱেশ ইয়াতে একদম ধুনীয়া লাগিছে। এয়া মনোজ দা আছে, মনোজ দাও ভিডিঅ' বনাই আছে। নমস্কাৰ। মনোজ দাৰো চেনেল এটা কৈ দিয়া। শিল্পগ্ৰাম বাকৰিত যি সাংস্কৃতিক মঞ্চ অসমৰ দ্বাৰা যি কৰ্মশালা আয়োজন কৰা হৈছে, আজি আমি গোটেইখিনি আজি কিশলয় আমি যিমানখিনি সদস্য আছোঁ গোটেই সদস্যখিনি আজি আহিছোঁ। আৰু আমাৰ পৰিচালনা যিজনে কৰে পংকজ, আমাৰ গুৰু পংকজ বৰা আমাৰ গুৰু হয়। তেওঁ আজি এখন ইয়াতে এখন ঢোলৰ প্ৰাথমিক বিষয়ে এখন কিতাপ ইয়াত আজি প্ৰকাশ পাব, নাম হৈছে মাহিতা। গতিকে আজিৰ পৰা আপোনালোকে তলত ফোন নম্বৰ দিয়া হ'ব। আপোনালোকে যদি নতুনকৈ ঢোলৰ শিকাৰু হয়, গতিকে আপোনালোকে যদি কিতাপখন বিচাৰে ডেছক্ৰিপশ্যনত আমাৰ ফোন নম্বৰ আছে, আপোনালোকে ফোনত যোগাযোগ কৰিব। ধন্যবাদ মনোজ দা। এয়া আছে অভিনন্দন, কিবা এটা কৈ দিয়া, কেনেকুৱা লাগিছে? বৰ সুন্দৰ পৰিৱেশ, একেবাৰে বিহু বিহু লগা দুবছৰে যিহেতু আমাৰ অসমীয়া আহা বিহুটো না। আমি উপভোগ কৰিবলৈ পোৱাই নাই ভালকৈ। গতিকে হিৰ'পৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব। অতি সুন্দৰ সুন্দৰ কণ্টেণ্ট আহি থাকিব অসমীয়া সাংস্কৃতিক জগতখনৰ লগত জড়িত গীত মাতৰ পৰা ধৰি বিহুকে ধৰি সকলোখিনি। গতিকে ইমানেই আৰু ধন্যবাদ। কৰ্মশালাৰ পৰা আহিলোঁ, আমি গোটেইবোৰ আহিলোঁ। এতিয়া মানে আমাৰ কিশলৰ য'ত ৰিহাৰ্চেল হয় তাত আহিছোঁ মই। আপোনালোকে ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰি দিব অকণমান, আৰু লগতে যোনে যোনে নতুনকৈ চাইছে মোৰ ভিডিঅ'বোৰ ছাবস্ক্ৰাইব কৰি দিয়ে যেন মোৰ চেনেলটো। আজিলৈ ইমানেই সামৰি মাৰিছোঁ, আৰু নেক্সট ভ্লগত আপোনালোকক লগ পাম। ধন্যবাদ।